ঘপককৈ আহি টিপিককৈ কথা এটা কওঁ বুলি ভাবিছোঁ, ভিটামিন আৰু মিনাৰেলৰ কথা। হঠাৎ মই আহি এইদৰে বিচনাত বাগৰি থাকিব লগা হৈছে। কিয় বাগৰি আছোঁ সেইটো আপোনালোকক মই জনাই আছোঁ, যিহেতু মোৰ অকণমান গাটো বেয়া হৈছিলে। এয়া কি কৰি আছোঁ চাওক, এয়া স্লাইন লৈ আছোঁ। এয়া এতিয়া মই শেষ নোহোৱালৈকে কুম্ভকৰ্ণ সোৱণ দিম, কাম নাই, একেবাৰে আজৰি। এতিয়া মই আজি শোৱাৰ দিন পৰিছে, যিহেতু চেলাইনটো দিছেহে। 1 লিটাৰ চেলাইন হয়, কিমান দেৰি লাগে ঠিক নাই, 4-5 ঘণ্টা লাগি যাব পাৰে। মাজে মাজে এইদৰে ভিটামিন খাই থাকিব লাগে। ভিটামিন খালে স্বাস্থ্য ভাল থাকে। ভিটামিনৰ লগত মিনাৰেলো ফ্ৰী অফ কষ্ট। এয়া মোৰ বৰ ভাল লাগিছে। আপোনালোকে কেতিয়াবা খায়নে? সদায় নাখাব, কিন্তু সদায় খালে দিগদাৰ আছে। 6 মাহৰ মূৰতে দিন, এবছৰৰ মূৰতে দিন। স্বাস্থ্য ভালে থাকে, দীৰ্ঘায়ু হয়। হঠাৎ আহিলোঁ।